হেল্ল' এভৰিৱান, তো কেনে আছে আপোনালোক? আশা কৰোঁ নিশ্চয় ভালে। তো আজি আপোনালোক দেখাম আমাৰ গাঁৱৰ পৰিৱেশটো, অকণমান গাঁৱৰ পৰিৱেশ দেখাম। আজি ধাননি পথাৰ কিবা কিবি এনেকৈ দেখাম। তো বলক মোৰ লগত ভিডিঅ'টো চাওঁ আজি কেনে হয়। এয়া খেলিছে মাৰ্বল। তো অলপ মাৰ্বল খেলিব যাওঁ নে কি? মাৰ্বল অলপ খেলা দেখাওঁ আপোনালোকক কেনে লাগে। বহুত বছৰৰ পিছত মাৰ্বল খেলিছোঁ আজি, তো বহুত ভাল লাগিল। মাজে মাজে খেলি থাকিব লাগে সেই মাৰ্বল তালবল, বহুত কিবা এটা বেলেগ এটা অনুভৱ হয় এইবিলাক খেলি থাকিলে। চাফা পৰি যাবা আৰু ভালকে গছত উঠো ৰ'ব, অলপ গছতে উঠো, অকণমান অলপ ওপৰলৈকে যাওঁ। ভাই মজা মজা মজা, বম লাগিল। জঁপিয়াই দিম এতিয়া তাৰ পৰা, ওপৰৰ পৰাই চাওঁ কি হয়। এৰিলো কিছে ইয়াত ধৰিছে মাছ। মাছ পালে নে নাই? নাই ন মাছ পালি ৰঞ্জন? চাহ পাৰবি দে। নদীটোত নামি দিম বুলি ভাবি আছো ৰ'ব, চাওঁ কি হয়। তো ফাইনেলি নামিয়ে দিলোঁ নদীটোত। বম লাগিল, বম। পানী বেছি নাই, তথাপিতো মানে ভাল লাগিছে আৰু। পানী নহ'লে ভাল লাগেতো অকণমান হ'লেও। এনেকুৱা পৰিৱেশ হয়তো খুব কমেই পায়। পানী মাৰি জিকাই দিলে ই মোক পুৰা। পলালো মই সৰুতে তাৰপিছত। সেয়া দেখিছে কহুৱা বন। এইটো আমাৰ বুঢ়াদিয়া নৈৰ পাৰত কহুৱা বন। তো পৰিৱেশটো এটা বেলেগ পৰিৱেশ, এটা ভাল লাগে। আৰু দেখাই আছোঁ এখন বানা পাতা আছে, ইয়াত মাছ ধৰা হয়। চাওক, বানাৰ গৰাকীটো আছে নেকি আমাৰ লগত? আছে নেকি আমাৰ বানাৰ গৰাকীটো দেখাই আছোঁ। এইটো ইয়াৰ দেউতাকে বোলে পাতিছে বানাখন। আইফালে মাছ পায়নে নাপায়? পায়। কিমানমান পায় মাছ? দুটা চাৰিটা দিব লাগিব মোকো। দিবা না নাই? দিম। ঠিক আছে। এতিয়া খাম টেঙা, ঘুকমা টেঙা খাম। এই যিটো ৰবাব টেঙা আমাৰ ফালে ঘুকমা টেঙা বুলি কয়। তো গাছত উঠিব এতিয়া আমাৰ এজন মানে সৰু ল'ৰা এটা, বেছি ডাঙৰ নহয়, মানে বিখ্যাত সি গাছত উঠাৰ কাৰণে। তো সি উঠিব, তো চাওক অকণমান। ফাইনেলি আহি পেলাই টেঙাৰ গছ। তো খাম এতিয়া টেঙা, পূৰা ছিঙিব পাৰিব, পূৰা খোৱাহে কথা আৰু। দেখাই আছোঁ টেঙাৰ গাছত উঠিব। পুৰা বান্দৰতে উঠি গৈছে পুৰা, মজা। মজা কেছ দিয়া, কেছ ধৰবা নল্লা এতিয়া হ'ব নেকি? তো আৰু এটা আনোচোন। বান্দৰ বৰৰ বাহাত বোলে ক'ৰবাত চাবা আৰু। তো টেঙা ৰেডি পুৰা। বাহ, মজা সজাই চায়ে দে। হান মজাকে সানি ল আৰু জিভা পুৰা লগ লগাই আছে মোৰ।
কৰ্দে জ্বলা আনি ভাল লাগে ন কৰ্দে জ্বলা নাই ন দে চলি যাব দে পুৰা সানি দিম ভাই মজা মজা খাব নেকি আৰু খাব এতিয়া কালভাৰ এইটো গধূলি আমাৰ ল'ৰাবিলাকে আড্ডা দিয়ে তো আজি মই দিনতে আছোঁ অলপমান অকলে অকলে দেখাবৰ কাৰণে আপোনালোকক চাই লওক কালভাৰটো আমাৰ তো যদি আমাৰ গাঁৱৰ পৰিৱেশটো ভাল লাগিল লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক লগতে কাষতে ঘণ্টা বটনটো দিবলৈ নাপাহৰিব তো আজিলৈ ইমানে ধন্যবাদ জয় অসম।